এয়া আমাৰ মঞ্চত ইতিমধ্যে কুসুম কৈলাসে তেখেতৰ গীতৰ অনুষ্ঠান আৰম্ভ কৰিছে। তেখেতক এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাব খুজিছো আৰু আদৰণি জনাব সাংস্কৃতিক উপ সমিতিৰ সম্পাদক শ্ৰী উপকুল দাসে। আৰু লগে লগে এটি ফুলাম জাপিৰে আদৰণি জনাব সাংস্কৃতিক উপ সমিতিৰ সহ সম্পাদক সীমান্ত দাসে। ধন্যবাদ। এটা ৰোমান্টিক গীত গাবলৈ হৈছে ছোৱালীবিলাকৰ কাৰণে। বিহু কাৰণে আৰু বেলেগ গান কেইটামান গাই যাওঁ। বিহু লাগে, ঠিক আছে, বিহু লাগে। মায়ে গৈ আহিছে, লাহে লাহে কামলৈ গৈছে চবকে। এটা ৰোমান্টিক গীত আহতগুৰিৰ ছোৱালীবিলাকৰ কাৰণে। এটা গানটো আপোনালোকে কেছেটে চেছেটে য'তে ত'তে শুনি ল'ব পাৰিব, মোবাইলে চোবাইলে আজিকালি। আপোনালোকৰ লগত যদি মাজে মাজে কথা নকৰোঁ ভাগৰ লাগিব, হয় নে বাৰু? কি কয় ডেকা কি কয়? আছে মোৰ লগত
ঠিক আছে কোনে কোনে গাব একো লাগে মোৰ গাব লাগিব সবাই গাম নাকি ঠিক আছে ও ভন্টি তই ভাতে ফটাতে লৰাবিলাকে বৰ লাজ কৰি হেৰি কৰি আছে পুৰা জোৰকে আকৌ পুনৰবাৰ আপোনালোক সকলোকে হিয়া ভৰা আন্তৰিক ওলগ যাচিছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু আশা কৰিছোঁ আহিবলগীয়া দিনবিলাকত আপোনালোকৰ সুখ আৰু আনন্দৰে ভৰি পৰক আপোনালোকৰ জীৱনটো গানটো গাইছোঁ সকলোৱে সহযোগ কৰিলে ভাল লাগিব ঠিক আছে একেলগে গালে খুব বেছি ভাল পাওঁ
sapi di kopi কিনো কম আচলতে এবাৰ মাঘ বিহুৰ উৰুকাৰ দিনাখনিয়ে আমাৰ খুব ঘনিষ্ঠ বন্ধু আপোনালোকে হয়তো খবৰ বাতৰিবিলাকত পাইছে ৰাজীৱ শদিয়া আমাৰ মাজৰ পৰা নোহোৱা হ'ল সেইকাৰণে আমি গানত মন বহাব পৰা নাই তথাপিও যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকে ফূৰ্তি কৰক আমি যিমান পাৰোঁ গাবলৈ চেষ্টা কৰিম গানবিলাক আচলতে মন বহাবই পৰা নাই কোনো অনুষ্ঠান কৰাই নাই তাৰ মাজতে চেষ্টা কৰিছোঁ আপোনালোকৰ লগত গাবলৈ পুনৰবাৰ আজিৰ এই অনুষ্ঠানটোৰ কাৰণে আকৌ এবাৰ হাত চাপৰি এটা আৰু উকি এটা দিয়কচোন আকৌ গাওঁ এইখিনি আচলতে মোৰ প্ৰথমটো গীত আপোনালোকে নুশুনা এটা প্ৰথম গীত ঠিক আছে এই গীত গাইছোঁ আহত গুৰি ডেকাসকলৰ কাৰণে এবাৰ যোনকে হাত চাপৰি এটা দিয়কচোন